ৰাম হেন ইটো দুগুটি অক্ষৰ সদায় আদৰি গাব সংসাৰ সাগৰ তৰি তুমৰে দুৰ্লভ মুখ্য পূৰ্বে মলমতী লোকৰ নিশ্চয় গুচিলে সবে আচাৰ কলিযুগে আৰু অন্যত্ৰ ধৰ্মত কাৰো নাহি অধিকাৰ আন ধৰ্ম এৰি হৰি নাম স্মৰি সুখে পাব যেন গতি অনেক প্ৰবন্ধে সমস্ত ধাৰ্মিকে নপাবই তাক সম্প্ৰতি সদায় বিষ্ণুক স্মৰিবে ক্ষণিকো নপাহৰিবা যত মহাপাপ যত মহাপুণ্য ই দুইৰ সবে এইডোখৰলৈকে অকণমান আপুনি ধৰি ওলাই গৈছে যদি অকণমান কৰি আছে আৰু বেলেগে ক'বলগীয়া নাই কিন্তু ৰাম দুখৰ নিদান কলিযুগয়াত এক মহাগুণ আছে কেৱলে কীৰ্তনে সংসাৰৰ বন্ধ এৰাই মুখ্য পাছে হৰিৰ নামেখে জীৱন আবে আমাৰ কলিযুগে গতি নাই জানা হাৰে আৰু বেদাগম বিস্তৰ শাশ্বত নাহি কিছু প্ৰয়োজন ধৰ্মক আশায়ে অনেক তীৰ্থক কি কাৰ্যে কৰা যদি অভিলাষ কৰা সৰ্বজন আপুনি মুখ্য কাৰণ গোবিন্দ গোবিন্দ বুলিয়া বেকতে কৰিও হৰি কীৰ্তন ইটো হৰি নামে লোকৰ যতে পাতক নিজান ততে পাতক প্ৰবন্ধে কৰিবে নোৱাৰৈ পাতকী নামৰ একদম বহুত ওপৰত হেৰি কৰি দি দিলে আপোনাৰ নামে বোলে যিমান পাপ সংহাৰ কৰিব পাৰে সিমান পাপ বোলে এজন কৰিবই নোৱাৰে এজন পাঠকে বোলে সিমান পাপ কৰিবই নোৱাৰে এনেকুৱাই মানে নামক ওপৰত স্থান দিছে সেইটো কথা কৃষ্ণ ৰাম ব্ৰহ্মচাৰী গৃহবাসী বনবাসী সন্ন্যাসী যতে যদি হৰিৰ কীৰ্তন এৰি কেহুনৰে নপাৱৈ পৰম গতি সূৰ্য গ্ৰহণত এক কোটি ধেনু ব্ৰাহ্মণক দেও দান প্ৰয়াগ গংগাৰ জলত নিবাস কৰৈদখ কল্প
অজুতে কযজ্ঞ করুই মেরু হম সুবর্ণ কদেও দান এক শতভাগ গোবিন্দ নামৰ ৰেণু কোনোহি সমান। দাদা এইটো কি মানে পৰাগ গংগা পৰাগৰ সেইখিনি কাকো মানে আমাৰ নামৰ সেইটো অকণমান সূৰ্য গ্ৰহণত 1 কোটি ধেনু ব্ৰাহ্মণক দেই দান। সূৰ্য গ্ৰহণ মানে আচলতে এনেকুৱা হেৰিবোৰ আমাৰ যেনেকৈ একাদশ ব্ৰত বা এনেকুৱা কিবা কিবি কিছুমান তিথি আমাৰ পালন কৰে নহয়, সূৰ্য গ্ৰহণটোও তেনেকুৱাকৈ মানে পালন কৰে। সেই সূৰ্য গ্ৰহণৰ দিনাখন 1 কোটি ধেনু যদি ব্ৰাহ্মণক দান দিয়ে, তাৰপিছত কি কৈছে ব্ৰাহ্মণক দেহ দান প্ৰয়াগ গংগাৰ জলত নিবাস কৰৈ 10 কল্পমান। 1 কল্পত কিমান সময়, তেনেকুৱা 10 কল্পমান যদি সেইবোৰতো স্নান কৰে, সেইবোৰ তীৰ্থলৈ যায়, তেতিয়াও তাৰমানে তাৰ তুলনা নাই। তাৰ পিছৰখিনি কৈছে অজুতেক যজ্ঞ কৰৈ মেৰু সম। মেৰুটো কিমান ডাঙৰ বস্তু, তেনেকুৱাকৈ যদি যজ্ঞ কৰে, অজুতেক যজ্ঞ কৰৈ মেৰু সম সুবৰ্ণক দেই দান 1 শতভাগ গোবিন্দ নামৰ ৰেণু কোনোহি সমান। গোবিন্দ নামৰ বোলে 1 ৰেণুৰ সমান সেইবোৰ নহয়। এইখিনি যে কৰিবলৈ গৈছে ভগৱন্তৰ নামৰ 1 ৰেণুৰ সমানো বোলে নহয় বুলি কৈছে। ঈশ্বৰৰ নাম নাথাকিলে সেইবোৰ কৰি একো ফল পোৱা নাযায়। অযুতেক যজ্ঞ মেৰুৰ সমান গুণ এইবিলাক দিও মোৰ তুলনা নহয়, ৰেণু কিমান শতভাগ ভাগো নাথাকে। সেইকাৰণে মানুহে এইটো বুজি পাব লাগে আৰু গোবিন্দ। আমি এতিয়া যিবোৰ কৰি আছো, এতিয়া এইবোৰ যদি প্ৰচাৰ হৈ যায় কেউফালে, এতিয়া মানুহ গ'ল যে বন্ধ হৈ যাব, চবটো বন্ধ হৈ গ'ল। আমি যিখিনি কৰি আছো সেইখিনি যদি আমি প্ৰচাৰ কৰিবলৈ যাওঁ, এইবোৰ চব বন্ধ হৈ যাব ন, আমাৰ বিৰোধ হৈ যাব। গতিকে আমাক কেনেকে মানে দবাব পাৰে গুৰুজনাক, সেইটোকে যেন চলি আছে তেনেকুৱা নিচিনা ব্যৱস্থা। আৰু এইবিলাক বস্তু আমাৰ অসমত সাধাৰণতে বিস্তাৰ নাপাইছিলে। এই আজি 5 বছৰমানৰ পৰা এই লাইনটোলে মানে যিটো হৈগ হাত অক্ষৰ উচৰিলে কবাৰ মুখৰ পথক যাবাক লাগিয়া সিও ভৈল কাছ পাৰ হৰিৰ নামৰ অনন্ত মহিমা কহিবে কাৰ হকতি যদি 4 মুখে ব্ৰহ্মায়ু কহন্ত তভুনু হি সমাপতি কৃষ্ণৰ কিংকৰে ভনিল শংকৰে শুনিও কসৰ্বজন হেন জানিয়া নয়ালজালৰি কৰিও হৰি কীৰ্তন ৰাম কোন দিনইতো হৰিৰ পৰয় কেতিক্ষণে নিয়জম আউৰকি হেঁথৰে ভাৰত ভূমিত শুইবাহা মনুষ্য জন্ম ৰাম কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি হিহি কদাচিত মনুষ্য হুয় ভাৰত ভূমিত। ভাৰত শব্দটো কি বুজাইছে, আমাৰ দেশখনক বুজাইছে নে গোটেই জগতখনক বুজাইছে? কি ক'লে? ভাৰতখনক বুজাইছে। এনেই ধৰক ইয়াত অকল ভাৰত বুলি কৈছে, সেইকাৰণে ভাৰত বুলিও বুজি পাব পাৰেতো, সেইকাৰণে কথাষাৰ সুধিলোঁ আৰু। ৰাম দেৱৰো দুৰ্লভ হেন জন্ম ব্যৰ্থ কৰা কোন কামে গৃহতে থাকিয়া হৰিক স্মৰিয়া মুখ্য সাধা হৰি নামে কোটি এক ৰাজসূয় অশ্বমেধ যজ্ঞ আকনুহি হৰি হেন হৰি নাম নলয়া হেলাত
মোৰ আত্মঘাত ইয়াৰ আগতে কৈ গ'লে কি গৃহতে থাকি হৰিকস্মৰীয়া মুখ্য সাধা হৰি নামে সেইটোৰ পৰা আমি এইটো বুজিব লাগিব নাই আমি ঘৰতে থাকি পেলাই হেৰি নাম গুণ ল'লেও হ'ব বুলি আচলতে সেইটো কোৱা নাই গৃহতে থকা মানে কি আমাৰ যে হৈ তীৰ্থস্থান সেইবোৰলৈ যাব নালাগে গৃহতে থাকি আমি সৎসংগ লৈ আমি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিব লাগে সেইখিনিয়ে কৈছে এতিয়া মহিলাসকলে কিমান ঘৰৰ কাম বন থাকিও সেই আলজালটো এই যে আহিছে সেইটো কথাও কৈছে বহুতো কাম থাকে নহয় 10-11 মহিলাসকলৰ কাম থাকে আকৌ ৰাতিপুৱা দুপৰীয়া কথা আচলতে এইটো পুণ্যৰ বলতহে আছে যাৰ থাকে পুণ্য অসংখ্যাত শিকে পাতে প্ৰাণ কৃষ্ণ কথাত কিমান ঘৰ দিকে অলপ এঘণ্টা আগৰ পৰা কাম কৰা আৰম্ভ কৰাৰ কাৰণে ইমান সময়ত আহিবলৈ পাৰিছে সেই বস্তুটো তেনেকুৱা মানে হৰিনামৰ আলজাল এৰিও যে ভকতৰ সংগলৈ আহিছে এইটো হ'ব লাগে তাৰমানে ৰাম হেন বেদবাণী তত্ত্ব হেন জানি আসনতে সুখে থাকি আপোনাক উতাৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা ৰাম হেন বেদবাণী তত্ত্ব হেন জানি আসনতে সুখে থাকি আপোনাক উতাৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি